আগবাঢ়িছে আমাৰ বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী হিমাংগিনী দাসে। আহাচোন আমি সকলো কবিতাটোৰ মাজলৈ যাওঁ। চিনেম জগত সুবিশাল পৃথিৱীত হাতে হাতে ধৰা ধৰিকৈ খোজ দিম সবাৰ লগত। ধন্যবাদ। তেখেতৰ ছবি কাৰ যিজন পৃথিৱীৰ কবি। আকৌ ভাষা সাহিত্যৰে আমাক গৰম ভাত খোৱাৰ লগতে খুৱাইছিল ভাতৰ পইতা। তেখেতে আছিল ন আইতা। আকৌ তেখেত এখুদ ককাইদেউ। আকৌ তেখেতৰ আছিল বহুত তত্ত্ব। কেতিয়াবা নাম লৈছিল সীমা দত্ত। সেইজনী কোন? নৱকান্ত বৰুৱা, যাৰ ওচৰত ভাষা সাহিত্যক আমাক যিখিনি অৱদান দিলে, সেই অৱদানৰ বাবে আমি আজিও ধৰুৱা। তেখেতে হ'ল নৱকান্ত বৰুৱা। কবিতাটোৱে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ বিষয়ে মনত ৰখাত আমাক সহায় কৰে। স্বনামধন্য আৰু বৰেণ্য এই কবিজনাৰ মৃত্যু হয় 2002 চনৰ 14 জুলাই তাৰিখে। এই মজিয়াৰ পৰাই মই এই ব্যক্তিজনলৈ প্ৰণিপাত জনাইছোঁ। ধন্যবাদ। সামৰি লৈছিল। তেওঁ এখুদ ককাইদেউ নামেৰে অসমীয়া সমাজত পৰিচিত হৈছিল আৰু অসমীয়া সাহিত্যৰ সমাজৰ মাজত এগৰাকী বিশিষ্ট আৰু সেইবাবে নৱকান্ত বৰুৱাই শিশুসকলৰ মনৰ কথা বুজি পাইছিল। সফল সঞ্চালক অমৰ বৰুৱা, শিক্ষয়িত্ৰী দেৱাশী শইকীয়া, অকণি সাহিত্য সভা, মই থাকিম অকণি সাহিত্য সভাৰ সভাপতি দিগন্ত বৰুৱা, অকণি সাহিত্য সভা যোৰহাটৰ সম্পাদক অৰুণজ্যোতি হাজৰিকা, আমাৰ বিদ্যালয়ৰ অধ্যক্ষ তপন গগৈ, আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি গৌৰীশংকৰ ভূঞাকে ধৰি সকলোকে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ। লগতে আমাৰ সুনীল দা থাকি গৈছে নামটো। সুনীল দাই আজি বহুমূলীয়া সময় আমাৰ মাজত দি তেখেতে মনৰ